क'क्राझार जिल्ला बर' माहारियारि फरायसा आफाद BoNSUनि गोख्रों थांखि। बर' रावजों लिरनाय गैयै माखासे मावखुलिनि बेनारखौ हुगारदों बर' माहारियारि फरायसा आफाद BoNSUआ। मैया क'क्राझार जिल्ला बर' माहारियारि फरायसा आफादा क'क्राझाराव थानाय मावफुं दारोंगिरिनि मावख', क'क्राझार बोखाव दै होनाय मावखुलि आरो गोबां मावखुलियाव बर' रावजों लिरनाय गैयैखौ बर' माहारियारि फरायसा आफाद BoNSUआ गुफुर गाबजों खोमोरहैदों। बे गुफुर गाबजों खोमोरनानै होनायजों लोगोसे बर' माहारियारि फरायसा आफाद BoNSUनि दैदेनगिरि बिथांमोना फोरमायदों दि बर' रावा भारत हादरनि 90थि फारियाव हाबनाय राव आरो बिटिआरनि गिबि राव। बेनिखायनो बर' रावजों गंफ्रोमबो मावखुलियाव लिरनाय थानांगौनि गोनांथि होननानै फोरमायनायजों लोगोसे बिटिआरआव थानाय गंफ्रोमबो मावखुलियाव बर' रावजों लिरनाय थानांगौ होनना फोरमायदों। बेनि अनगायैबो बर' माहारियारि फरायसा आफाद BoNSUआ फोरमायबावदों दि बिटिआर हालामाव थानाय मोनफ्रोमबो मावखुलियाव बर' रावजों लिरनाय गैयैनि मावखुलिनि बेनारखौ हुगारनाय जागोन होननानै फोरमायदों। যেনেকৈ আজি সেইটো কৰিছা নহয় অফিচত আমাৰ যে গভৰ্ণমেণ্ট যিমানখিনি আমাৰ বিটিচি বা বিটিআৰৰ যিমানখিনি আমাৰ ডিষ্ট্ৰিক্ট আছে, কোকৰাঝাৰ হওক বা ওদালগুৰি হওক বা বাক্সা হওক চিৰাং হওক, যিমানখিনি অফিচত অকল জাষ্ট অসমীয়া বা ইংলিছ এনেকুৱা ধৰণত কিবা লিখা থাকে, সেই বস্তু অকল জাষ্ট অসমীয়া বা ইংলিছত লিখা থাকিব নালাগে। আমাৰ অফিচিয়েল লেংগুৱেজ যে বড়ো লেংগুৱেজ, এইটো আমাৰ ছিক্স চিডিউলত অলৰেডি মানে ইনক্লুড কৰা আছে। তো সেইটো আমাৰ বড়ো লেংগুৱেজটো বিটিআৰ ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ হয়, ফাৰ্ষ্ট এছ'চিয়েট লেংগুৱেজ হয়, এইটো চবচে মেইন ইম্পৰ্টেণ্ট হয়। তো সেইটো ফাৰ্ষ্টত থাকিব লাগে আমাৰ বড়ো লেংগুৱেজটো। আমি জাষ্ট এইটোৱে ৰিকুৱেষ্ট কৰিছোঁ কি গোটেই আমাৰ যে বিটিআৰ এৰিয়াত যিমানখিনি ডিষ্ট্ৰিক্ট আছে তাত মানে আমাৰ বড়ো লেংগুৱেজটো ফাৰ্ষ্টত লিখা থাকিব লাগে। তাৰপিছত অসমীয়া হওক বা ইংলিছ হওক, এইটো লাইন বাই লাইন থাকিলে আমাৰ অসুবিধা নাই। আমি জাষ্ট এইটোৱে ৰিকুৱেষ্ট কৰোঁ কি আমাৰ যে বড়ো লেংগুৱেজ এইটো লিখাটো হ'ব লাগিবই। যদি নহয় তেনেহ'লে আমি জাষ্ট ষ্ট্ৰিক্টলি একশ্যন ল'ম। আমাৰ BoNSUৰ পৰা আমি ডেডলাইন দিছোঁ কি জানুৱাৰী 10 তাৰিখ বা 15লৈকে সেই বস্তুটো মানে গোটেই আমাৰ যে বিটিআৰত যিমানখিনি ডিষ্ট্ৰিক্ট আছে তাত মানে গোটেই সেইটো যে গভৰ্ণমেণ্ট বা প্ৰাইভেট যিমানখিনি ইনষ্টিটিউট হওক বা অফিচ হওক, গোটেই আমাৰ বড়ো লেংগুৱেজেদি লিখাটো থাকিব লাগিব। সকলক আমি নমস্কাৰ জনাইছোঁ। তাৰমানে আমি ইয়াতে এক্সিকিউটিভ ইঞ্জিনিয়াৰ আৰু এইটো মোচাটো হ'ল আমাৰ তাৰমানে এছামিছৰ লেখা আছিল। আমাৰ তাৰমানে বিটিএডি এৰিয়া 4টা ডিষ্ট্ৰিক্টৰ আমি বিভিন্ন টাইপত তাৰমানে আমি এছামিছ আৰু ইংলিছে আমি লেখা দেখে, অফিচ হওক, প্ৰাইভেট হওক, দোকান হওক। তাৰপিছত এইটো আমাৰ বিটিএডি এৰিয়াৰ 8 চিডিউলৰ সোমাই গৈছে। মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা CM ছাৰে কৈছে বিটিএডি এৰিয়াত বড়ো ৰমান আখৰটো তাৰমানে বড়োটো লিখিব পাবৰ কাৰণে এতিয়া অধিকাৰ দিছে। তথাপিও আমাৰ এই যে কোকৰাঝাৰ অফিচ বা এতিয়া বেলেগ বেলেগ দোকান, বেলেগ বেলেগ জেগাত আমি খালি অসমীয়া আৰু ইংলিছটো দেখে, কিন্তু আমি এতিয়া বড়ো ভাষা লেখা নাই যাতে কাৰণে আমি এইটো তাৰমানে এই আজি BoNSUৰ পৰা আমি এইটো মোচাটো আমি বাধ্য হৈ কিনি মোচা হ'ল আৰু কি। আমি এতিয়া বিটিআৰ চৰকাৰ কি হৈ আছে, বিটিআৰ চৰকাৰটোতো এইটো দেখা লাগিছিল। বিটিআৰটো আহি যোৱা হৈ আছে, বিটিআৰ চৰকাৰটো কিয় এইবিলাক চোৱা নাই নেকি? আমি আৰু উইদিন জানুৱাৰীৰ 10 তাৰিখ বা 15 তাৰিখ ভিতৰত যদি অফিচ বা প্ৰাইভেট দোকান চোকান যদি বড়ো ভাষাত যদি আমাৰ যদি নালিখা থাকে, যদি নালেখে, তথাপি আমি হুংকাৰ দিছোঁ আমি দোকান চহৰ আমি বন্ধ কৰা কিন্তু বাধ্য হ'ম আৰু এইটো অসমীয়া লিখা থকা আৰু কোনো অফিচত আপোনালোকে এনেকুৱা কি কৰিব কাৰ্যসূচী মানে আমি এইটো ফাৰ্ষ্ট ষ্টাৰ্টিং কৰিলোঁ। আমি এইটো ৱাৰ্ণিং দিলোঁ। তাৰপিছত সবাই অফিচ কোৰ্ট কাছাৰী যিকোনো অফিচত বড়ো ভাষাত দিয়া ফাৰ্ষ্ট প্ৰিফাৰেঞ্চত লিখা লাগিব, বড়ো, এছামিছ, ইংলিছ। আমি এইটো এছামিছ ইংলিছ লেখাটো আমি নট আউট, একো হোৱা নাই। কিন্তু আমাৰ এই বড়ো জাতিৰ কাৰণে এই বড়ো এই আখৰৰ কাৰণে ইমান আমাৰ আন্দোলন কৰি কিনি মানুহ 5,000 6,000জন মানুহ চিকিবাইজ হৈ গ'ল। এই ৰোমান আখৰৰ কাৰণে বড়ো আন্দোলনৰ পৰা ইমান মানুহ মৰিল। যেতিয়া আমাকে নেগলেক্ট কৰা হ'ল,